Welcome to my another vlog. আজি বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা লং ভ্লগ। সদায়তো মিনি ভ্লগে বনাই থাকিলোঁ, গতিকে ভাবিলোঁ আজি এটা লং ভ্লগ বনাওঁ। আৰু আজি হৈছে কাতি বিহু, আমাৰ অসমীয়াৰ পৰম্পৰাগত এটি বিহু। আৰু কাতি বিহুটো অলপ সৰু সুৰাকৈ হ'লেও উদযাপন কৰিবই লাগিব, গতিকে ভাবিলোঁ মই ভ্লগটো ষ্টাৰ্ট কৰোঁ, আপোনালোককো দেখুৱাম কেনেকৈ কি চেলিব্ৰেট কৰোঁ। আৰু মানে আজি যিটো কাতি বিহু, ভাবিলোঁ এতিয়া পৰা ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ। দিনতো কি কৰোঁ দেখুৱাম, আৰু ৰাতিলৈ কি কৰিম কাতি বিহুৰ কাৰণে সেয়াও আপোনালোকক দেখুৱাম, গতিকে মই ভ্লগটো চাই থাকিব। আৰু আজি আহিছিলে আমাৰ ঘৰলৈ আলহী, গতিকে আমাৰ ঘৰত মাংস বনিছিলে আজি, সেইকাৰণে মই মাক হেল্প কৰি দিওঁ বুলি অলপমান নহৰুকৈ গুচাই দিলোঁ, সেয়াকৈ আৰু নহৰু গুচাই আছোঁ। আৰু তাৰপিছতে দুপৰীয়াৰ সাজটো আজি ৰেডি হৈ গ'ল। ধুনীয়াকৈ আছিলে ভাত, লগতে লাই শাকৰ ভাজি, চিকেন, আৰু লগতে আছিলে দালি, সেয়াকৈ ধুনীয়াকৈ খাই ল'লোঁ। গাইজ এতিয়া ভাত চাত হৈ গ'ল বনাই, আপোনালোককতো দেখুৱালোৱেই কি বনাইছে, আৰু ময়ো এতিয়া খাবলৈ লৈ ল'লোঁ। এয়া মাংস আৰু লগতে ভাত আৰু দাইল, গতিকে মই খাই ল'লোঁ। আৰু আজি যিহেতু কাতি বিহু, গতিকে প্ৰথম কামটোৱে হৈছে তুলসী ভেটি ভালকৈ মোচা আৰু এটা নতুন তুলসী পুলি ৰোৱা। সেইকাৰণে মাটিখিনি বহুত বেছি টান হৈ আছিলে, সেইকাৰণে মায়ে সেইখিনি ধুনীয়াকৈ একদম কটাৰে খুচি উলিয়াই দিছে, আৰু তাতে এটা নতুন পুলিও ৰুই দিলে। যিটো আগৰ বছৰ পুলি আছিলে সেইটো ভাল হৈয়ে আছে মানে তুলসী গছজোপা, কিন্তু তথাপিও নতুনকৈ যিহেতু এটা ৰুব লাগে, সেইটো কাৰণে সেইটো পৰম্পৰা ৰাখিয়ে মায়ে এটা ৰুই দিলে। আৰু ভাবিলোঁ মই ঠাইকণ মুচি দিওঁ, মানে যিকণ য'ত ৰুইছে আৰু তুলসী ভেটিটো। আৰু মাটিবোৰ যিহেতু বহুত টান হৈ আছিলে, একদম লদা বান্ধি আছে। তাৰপিছতে মায়ে আকৌ কলপাত কাটিবলৈ মোৰ গাতে পেলাইছে, দেখিছেনে? সেয়া মায়েও অকণমান দেখুৱাই মেলি দিলে এনেকৈ কৰা বুলি। মই পানী দি ভালকৈ কোমলাই ল'লোঁ, তাৰপিছত ধুনীয়াকৈ মুচি দিলোঁ জেগাকণ ধুনীয়াকৈ। আৰু ছাইডৰ টাইলছখিনিও একদম লেতেৰা হৈ আছিলে, বোকা চোকা লাগি, সেইখিনিও চাফা কৰি দিলোঁ চাফা পানী লৈ। আৰু এয়া শৰাই সজাবৰ কাৰণে মায়ে কলপাত কাটি থৈছে, তাৰপিছতে মই কেইবামান ফুল ছিঙিবলৈ বুলি গ'লোঁ। হেল্ল' গাইজ, আৰু এতিয়া হৈছে সন্ধিয়া হ'ল মানে, আৰু তাৰপিছতে মই আজি ইমান মন গ'ল, মই চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ ধুনীয়াকৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। একদম চিম্পলকৈ পিন্ধিছোঁ, এনেই সুধিছোঁ কেনেকুৱা লাগিছে বুলি। তো এতিয়া মই চাকি তাকি ধুম আৰু সজাম, আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ। আৰু মায়ে বাহিৰত কিবা কৰি আছে, সেয়াও আপোনালোকক দেখুৱাই আছোঁ। আৰু মায়ে বাৰাণ্ডাতে বহি লৈ এয়া ধুনীয়াকৈ শৰাইৰ কাৰণে বস্তুবোৰ ৰেডি কৰি আছে, মানে বুট মাহ, লগতে নাৰিকল, কল আৰু কুঁহিয়াৰ কাটি আছে। আৰু ময়ো ধুনীয়াকৈ চাকিখিনি ধুই ল'লোঁ, মানে চাকিবোৰ যিহেতু জ্বলাব লাগিব, নতুনকৈ আনিছিলে ন, ধোৱাও হোৱা নাছিলে, সেইখিনি ধুই ল'লোঁ। আৰু ধুই মেলি হোৱাৰ পিছতে শলিতা আৰু তেল দি পেলাই চাকি গছ ৰেডি কৰি ল'লোঁ, তুলসী তলত আৰু লগতে য'ত জ্বলাব লাগে সেইবোৰত জ্বলাবৰ কাৰণে। আৰু তাৰপিছতে মায়ে এয়া জ্বলালে তুলসী তলত চাকি, সেয়া আপোনালোকক দেখুৱাই দিছোঁ। এয়া অলপ ফুল চুল দি ধুনীয়াকৈ অকণমান সজালোঁ, আৰু বেছিকৈ ইমান নাই কৰা, জাষ্ট অকণমান চিম্পলকৈ। আৰু এয়া প্ৰসাদ ৰেডি কৰিলে শৰাইৰ কাৰণে, এয়া চব ৰবাব টেঙা দি মেলি, আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ মানে গোটেইখিনি ৰেডি কৰিছে, আৰু নিয়মখিনি দেখুৱাই দিছোঁ। ময়ো চাকি তাকিখিনি ধুনীয়াকৈ জ্বলালোঁ, যিহেতু অথনি ৰেডি কৰি থৈছিলোঁৱেই শলিতা আৰু তেল দি, সেইখিনি জ্বলাই দিলোঁ। জ্বলাই য'ত দিব লাগে তাতে দিলোঁ, আৰু মানে গেটৰ খুঁটাকেইটাত দি দিছোঁ, আৰু আমাৰ গ্ৰিলৰ ফ্ৰণ্টত দি দিছোঁ, দৰ্জা মুখত, আৰু পিছফালে গছ দিছোঁ, আৰু পাকঘৰত দিছোঁ, আৰু লগতে গডৰেজৰ ফ্ৰণ্টতো দি দিছোঁ, মানে য'ত দিব লাগে। আপোনালোকেতো সেয়া জানেই নিয়মবোৰ, সেয়া মায়ে মোক কৈ দিলে, চবতে দি দিলোঁ মই চাকি। আৰু মায়েও ধুনীয়াকৈ দেখিছে আপোনালোকে তুলসী ভেটিৰ তলতে প্ৰসাদখিনি আগবঢ়াই ল'লে, শৰাই আগবঢ়াই ল'লে। আৰু একদম চিম্পলকৈ আমাৰ তুলসী ভেটিটো সজালোঁ, সেয়া আপোনালোকেতো দেখিছেই, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।
আৰু জিজ্ঞাসাহঁতৰ তুলসী ভেটিটো দেখুৱাই দিছোঁ, দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে ফুল চুল দি পেলাই। আৰু তাৰপিছতে আমি গোটেইখিনি সিহঁতৰ ঘৰলৈ গ'লোঁ আৰু যিহেতু কাতি বিহুত প্ৰাৰ্থনা গোৱাৰ পৰম্পৰা আছে, গতিকে আমি গোটেইকেইজনে মিলি প্ৰাৰ্থনা গালোঁ। ফাৰ্ষ্টতে সিহঁতৰ ঘৰত গালোঁ, তাৰপিছতে আমাৰ ঘৰত গালোঁ আৰু সকলোৰে অলপ অলপ ক্লিপ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। জয় জয় বত জবা বৈকুণ্ঠ দূতয় এই ধানে নিজ গুৰু ভৈলন্ত উদয় সদানন্দ সনাতন হেনয় কৃষ্ণ ভদা উপাসা কৰো রাম দোষু পাবে করু প্ৰণাম। প্ৰাৰ্থনা গাই মেলি হোৱাৰ পাছতে এই আণ্টিয়ে ধুনীয়াকৈ সকলোবোৰ ভাগ কৰি দিলে, মানে বুটমাহ লগতে যি যি আছিলে আৰু সেয়া খাই ল'লোঁ। বুটমাহ খোৱাৰ পাছতে সকলোৱে মিলি খালোঁ আৰু ওচৰৰ আংকল আণ্টিও আহিছিলে আৰু আমাৰ জিজ্ঞাসাহঁতো আছে, গোটেইখিনি মিলি বহি খাই ল'লোঁ। তাৰপিছতে মায়ে বনালে চাহ, লগতে বনাইছিলে পিঠা, ইডলি আৰু দিনৰে মিঠাই আছিলে। হেল্ল' গাইজ, চাদৰ মেখেলা যে পিন্ধিছিলোঁ, মই চাদৰ মেখেলা খুলিলোঁ আৰু এতিয়া পিন্ধি ল'লোঁ এটা কুৰ্তি আৰু লগত এটা জিন্স। এয়া কুৰ্তি আৰু জিন্স পিন্ধি ল'লোঁ, মানে এতিয়া এফালে ওলাই যাম। ক'ত যাম নাজানো, পাপাই ক'লে যে আমাৰ চাৰিজনী ওলাই নিম বুলি অকণমান। ভণ্টি, মই, জিজ্ঞাসা আৰু গুদি আমি চাৰিজনী এতিয়া যাম পাপাৰ লগত। ক'ত যাওঁ নাজানো আৰু আপোনালোকক দেখুৱাম যাম ক'ত যাম মানে। তো এয়া প্ৰসাদ চসাদ খালোঁ, প্ৰসাদ মানে কি আৰু বুটমাহ খালোঁ, আপোনালোকতো দেখুৱালোঁ সেয়া ক্লিপ। তাৰপিছতে চাদৰ মেখেলা খুলিলোঁ, এতিয়া কুৰ্তা এটা পিন্ধি ল'লোঁ। এতিয়া আমি ওলাই যাম আৰু ক'ত যাম আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। তু মেৰি হোকে ৰহেগি মই তেৰা হোকে ৰহুঙ্গা। আৰু আমি আহিলোঁ সম্প্ৰীতি বাহঁতৰ ঘৰলৈ, লগতে মাহঁতৰ আণ্টিহঁতৰ ঘৰতো সোমালোঁ। সম্প্ৰীতি বাহঁতৰ ঘৰত যোৱাৰ পিছতে দেখিছেনে বৰমা ইমান ধুনীয়াকৈ ঢোকলা খাব দিলে, লগতে ব্ৰেড আৰু ডিমেৰে বনাই যে সেয়া বনাইছে, লগতে চাহ খালোঁ। তো গাইজ, এতিয়া মই পালোহি ঘৰ, মানে গৈছিলোঁ যে ওলাই গৈছিলোঁ বুলি বৰমাহঁতৰ ঘৰলৈ গ'লোঁ, সম্প্ৰীতি বাহঁতৰ ঘৰলৈ মানে গ'লোঁ। গৈ পেলাই তাত চাহ তাহ খালোঁ আৰু আহিলোঁ এতিয়া ঘৰলৈ। তাৰপিছতে এতিয়া আৰু মায়ে ভাত বনাই আছে, ভাত খাম। ভাত খাব তেনেকৈ মনেই নাই, যি টি খাই থকা হৈছে যে চাহ তাহ, তাৰপিছতে আকৌ বুটমাহ চুটমাহ খাই আছোঁ, সেইটো কাৰণে খাবলৈ মনেই নাই। বাট কেইটামান খাবই লাগিব যিহেতু ৰাতি ভোক লাগিব। তো তাৰপিছতে ভাত খাম। মই ভাবিলোঁ ভ্লগটো এণ্ড কৰি দিওঁ, কিন্তু ভাত খোৱা দেখুৱাম। গতিকে আজি মোৰ কাতি বিহু ভ্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি ভাল পালে দেন লাইক কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট এটা কৰি দিব কেনেকুৱা পালে, আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, মোৰ ভ্লগটি সামৰিছোঁ। আকৌ লগ পাম মই এটি ভ্লগৰ সৈতে। বাই।